বোলো অ হৰি অ ৰাম আজি মই আপোনালোকক হাই ফ্ৰেণ্ডছ নকওঁ আজি মই আপোনালোকক কৈছোঁ অ হৰি অ ৰাম আজি হৈ আছে মানে আমাৰ গাঁৱত বৰসভা মানে বৰ নাম কাৰণ বহাগৰ বুদ্ধ পূৰ্ণিমা মানে এতিয়া বহাগটো গ'লগৈ এতিয়া জেঠৰ আজি 1 তাৰিখ তো আজি বুদ্ধ পূৰ্ণিমাত আমাৰ গাঁৱত বৰসভা পতা হয় তো সেয়ে মই ভাবিলোঁ দুদিনীয়া কাৰ্যসূচী তো আজি ভাগৱত ভ্ৰমণ হ'ব সেইবাবে মই ভাবিলোঁ আপোনালোকক দেখাওঁ আজি ভাগৱত ভ্ৰমণ হ'ব কালি আজি গোটেই ৰাতিটো মানে পাঠ চলিব ভাগৱত পাঠ চলিব কালি আকৌ নাম চলিব তো আপোনালোকক ভাবিলোঁ দেখাওঁ পদূলিয়ে যায় গোটেই আমাৰ ঘৰৰ পদূলিয়ে যায় কিন্তু মানে কি হৈছে এতিয়া মানে ভিতৰুৱা ইফালে মানে বহুত বোকা হয় বৰষুণ পৰিছিল বোকা হয় তাৰ বাবে এতিয়া কৰিছে পকা ৰাস্তাত দিবলৈ দিছে মানে মেইন ৰাস্তাত দিবলৈ দিছে সকলোকে মানে খৰাই তো আমি ভাবিছোঁ তালৈকে লৈ যাম আৰু আপোনালোককো দেখাম এতিয়া গোটেই মানে এয়া চাওকচোন পুৰা ৰেডি হৈ গ'লোঁ এতিয়া যাম ল'ৰাকো কৰি দিলোঁ ৰেডি তো এতিয়া আমি যাবলৈ ওলাইছোঁ আপোনালোককো দেখুৱাম তো মই বিচিত্ৰাই স্বাগতম জনাইছোঁ বিচিত্ৰা ভ্লগৰ আন এটি ভ্লগলৈ এটা ধুনীয়া ভ্লগলৈ আৰু ভিডিঅ'টো চাই একেবাৰে শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল আৰু এয়া আমি সকলোৱে আহি মেইন ৰাস্তাত এনেকৈ এগছি বন্তি জ্বলাইছোঁ আৰু ইয়াৰ পৰাই আহি ভাগৱত ভ্ৰমণ এইখিনিৰ পৰাই কৰি যাবহি তো আমাৰ ঘৰলৈ সোমাই যোৱা সেইখিনিত বহুত বোকা হৈ আছে কাৰণে সিফালে নাযায় আৰু আমি আহি ইয়াত উপস্থিত হ'লোঁ আৰু আমাৰ বন্তি লগাইছে এইখিনিত আপোনালোকক দেখুৱাইছোঁ আৰু আমাৰ ল'ৰা ছোৱালীকেইটা এইখিনিতে আছে হাই কৈ দিয়া হাই কৈ দিয়া ইফালে হাই কৈ দিয়া ইফালে হাই হাই নাম যাবা নামঘৰত যাবা আৰু আমি কমে এঘণ্টামানৰ পৰা আহি বহি আছোঁ একদম ইমান হাল্লা এইফালে সকলোৱে বহি মানে বৰিং হৈ গৈছে এতিয়া ওলাইছে নামঘৰৰ পৰা তাৰপিছত আহিব ইফালে আপোনালোকক দেখুৱাম এতিয়া ভকতসকল আহিব আৰু এয়া চেলেং পাৰি থৈছে এইফালেও পাৰি থৈছে এইখিনিতে ভকতসকলে ইফালে যাব আৰু আমি দুজনী কি কৈ হাঁহিছোঁ মানে পাত্তা নাই মানে হুলস্থুলত একদম কনফিউজ হৈ গৈছোঁ কি ক'ম কি নক'ম সেইকাৰণে মানে ক'বলৈ মানে হেৰিয়ে পোৱা নাই নমো আহিব দেই ভাগৱত কেইটা যি লৈছে আমি এতিয়া ভকতসকলক মানে আদৰিবলৈ এইখিনিত ৰৈ আছোঁ লৈ আৰু ইফালে পানী লৈ তো ইফালে চেলেং চাদৰ পাৰি থৈ দিছে ভকতসকলে ইফালে যাব হাই দি এতিয়া দি
নামঘৰৰ পৰা আহি গ'লো আৰু ঘৰ মানে নামত এতিয়াও চলি আছে, নাম চলি আছে। তো ধুনুৱে আমনি কৰাৰ কাৰণে ঘৰলৈ আহি গ'লো আৰু আজি ভিডিঅ'টো ইমানতে সামৰিম। দুদিনীয়া কাৰ্যসূচী যেতিয়া, কালিলৈও কি হয় সেয়াও দেখুৱাম আপোনালোকক। কালিলৈ নাম হ'ব গোটেই দিন, তো সেয়া দেখুৱাম আপোনালোকক। এতিয়া ভিডিঅ'টো ইমানতে সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আকৌ লগ পাম নেক্সট ব্লগত, এটা ধুনীয়া ব্লগ লৈ। আজিলৈ ইমানতে, বাই বাই।